আজি মই বনাব গৈ আছোঁ তিল আৰু কণীৰ আঞ্জা। তাৰ বাবে লৈ লৈছোঁ তিল, কণী 4টা, কাটা পিঁয়াজ, আদা নহৰু পেষ্ট, কাটা জলকীয়া, জিৰা গুড়া অলপ, হালধি পাউডাৰ, কাশ্মীৰী আৰু ৰেড চিলি। ফ্ৰাই কৰি লৈছোঁ। এতিয়া দি দিম তিলখিনি।
ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিয়ক। ধন্যবাদ।